হয়, আপোনালোকে নিউ মেম্বাৰ কেনেকৈ জইন কৰাব? তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? আপোনালোকৰ আইডিটো লগ ইন কৰি ল'ব লাগিব। এনেধৰণে আপোনালোকৰ নামটো ইয়াতে শ্ব' কৰিছেনে চাব লাগিব। যদি লগ ইন আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে জইন আছটো টাচ কৰিব লাগিব। যদি নিউ মেম্বাৰ পাইছে জইন কৰাবলৈ কাৰণে। ডিষ্ট্ৰিবিউটৰ ইণ্ডিভিজুৱেল আৰু গ্ল'বেল মেম্বাৰশ্বিপ ৰেজিষ্ট্ৰেশ্যন দুটা অপশ্যন আছে। আমি ডিষ্ট্ৰিবিউটৰ ইণ্ডিভিজুৱেলত যাম, যিহেতু এখেত ইণ্ডিয়াৰ ব্যক্তি হয়। যদি গ্ল'বেল মেম্বাৰ হয় তেতিয়াহ'লে গ্ল'বেল মেম্বাৰশ্বিপ ৰেজিষ্ট্ৰেশ্যনত আমি ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। তো গতিকে ইণ্ডিয়াৰ হয়, ভাৰতবৰ্ষৰ হয়, ডিষ্ট্ৰিবিউটৰ ইণ্ডিভিজুৱেলত আমি জইন আছটো টাচ কৰিম। ইয়াতে টাচ কৰাৰ লগে লগে এটা ইণ্টাৰফেচ খোল খালে, দেখিছে আপোনালোকে। এই ইণ্টাৰফেচটো দেখি ভয় খাব নালাগে। ইয়াতে এই ভিডিঅ'টোত বা ইয়াতে ভিডিঅ'বোৰত কি হয়, এই যি আখৰবোৰ ব'ল আখৰবোৰ দেখিছে আপোনালোকে, ডাঙৰ ডাঙৰ আখৰবোৰ, এই আখৰবোৰত ধৰি ধৰিহে ওপৰলৈ ঠেলিব লাগে এনেকৈ। তো ইয়াতে আপোনালোকে দেখিব অলেগি আছে এই কোণাৰ ভিডিঅ'ৰ তলতে। এই অলেগিটো টিকমাৰ্ক কৰিব। তাৰপিছত এনেকৈ ওপৰলৈ শ্লাইড কৰি দিব। তলতে কনফাৰ্ম বুলি লিখিব। কনফাৰ্মটো টিপি দিয়াৰ লগে লগে সেই ইণ্টাৰফেচটো আঁতৰি যাব। তো ইয়াতে আমি কি কৰিম, সদ্যহতে মই কি কৰোঁ, এড্ৰেছ প্ৰুফ ভেৰিফিকেশ্যনটোত গৈ এড্ৰেছ প্ৰুফ ডকুমেণ্টটো এটেচ কৰি লওঁ। মই ইয়াতে ফ্ৰণ্ট পেজটো তেখেতে ভোটাৰ আধাৰ যি দিছিলে মোক, ব্ৰাউজত টাচ কৰিম। ব্ৰাউজত টাচ কৰাৰ লগে লগে এনেধৰণে খোল খাব। মই ইয়াতে তিনিডাল ওপৰত চিনত টাচ কৰিলোঁ। গেলেৰীত গ'ত আহিলোঁ। হোৱাটছএপ ইমেজত আহি তেখেতৰ ভোটাৰ কাৰ্ডৰ ফ্ৰণ্ট ছাইডটো চুজ কৰি ল'লোঁ। বেক পেজটো মই চুজ কৰি ল'ম ভোটাৰ কাৰ্ডৰ। ব্ৰাউজত আহিলোঁ। আকৌ ওপৰত তিনিডালত টাচ কৰিলোঁ। গেলেৰী গ'ত এপটোত টাচ কৰিলোঁ। ইয়াতে মই ভোটাৰ কাৰ্ডৰ বেক ছাইডটো টাচ কৰিলোঁ। ইয়াতে এড্ৰেছ প্ৰুফ ডকুমেণ্ট টাইপ ভোটাৰ আই ডি আছিলে। ডকুমেণ্ট নম্বৰ ভোটাৰ আই ডি নম্বৰকেইটা HNF, ইয়াতে কেপিটেল নিলিখিলেও হৈ যায়, স্মলত থাকিলেও নিজে নিজে কেপিটেল হৈ যাব। 42541। তাৰপিছত আহিম আমি পান কাৰ্ড নম্বৰ। ইয়াতে পান কাৰ্ড নম্বৰকেইটা দিম। ভেৰিফিকেশ্যন কৰিম। ইয়াতে দেখা পাব আপোনালোকে ভেৰিফাইড ছাকচেছফুলি, নামটো ওলাই গৈছে তৰুণ হাজং। তাৰপিছত আমি আহিম ইমেইল এড্ৰেছটো। সদ্যহতে মোৰ ইমেইলটো দি দিওঁ। তেখেতৰ ইমেইলটো দিছিলে, মই নোট কৰিবলৈ পাহৰি গ'লোঁ। ইয়াতে মোৰ ইমেইলটো দি দিলোঁ। ইয়াতে চাব আপোনালোকে এড্ৰেছটো দৰকাৰ নাই, এড্ৰেছটো ইয়াত অলৰেডি আছে। চিলেক্ট কৰিব আপোনাৰ কি হয়, জিমেইল হয় মোৰ। তাৰপিছত ইয়াতে আই এগ্ৰি টু ৰিচিভ এ কনফাৰ্মেশ্যন হয়, টিকমাৰ্ক কৰি দিলোঁ। তাৰপিছত চাৰ্চ পিন ক'ডটো টাচ কৰি দিব। পিন নম্বৰটো চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ ওলাই যাব। তাত টাচ কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট, চিটি, ষ্টেট ইয়াতে এনেধৰণে ওলাই যাব। আকৌ আমি এড্ৰেছ ওৱানত গ'লোঁ। এড্ৰেছ ওৱানত গৈ ৱাৰ্ড নম্বৰ 10টো ইয়াত লিখি দিলোঁ। তাৰপিছত লখিমপুৰ আছাম লিখি দিলোঁ। তলৰ পৰা একদম ওপৰলৈকে ফিলআপ কৰি আহিছোঁ। GSTN নম্বৰ নালাগে, মোবাইল ফোন নম্বৰটো ইয়াতে টাচ কৰিব আপুনি। 91ৰ পিছতে আহিব 8822। হয়, তাৰপিছতে টেলিফোন নম্বৰ নালাগে। গেছ পাছৱৰ্ড বুলি আছে, গেছ পাছৱৰ্ডটো আপুনি 1ৰ পৰা 1 2 3 4 5 6। ধৰি লওক কোনোবা এগৰাকী ব্যক্তিয়ে আপোনাৰ বিদেশৰ হওক বা কোনোবা এগৰাকী ব্যক্তিয়ে ধৰি লওক চাওঁ বুলি ক'লে, তো আপুনি তেখেতক এই আপোনাৰ গেছ পাছৱৰ্ডটো দি তেখেতক জইন হ'ব দিব পাৰে আপোনাৰ আইডিটো দি। ঠিক আছে, কনফাৰ্ম পাছৱৰ্ডলৈ আহিলোঁ আমি এতিয়া। কনফাৰ্ম পাছৱৰ্ড আমি কি দিম, আছাম
1 2 3 পাৰ্চেণ্টটো চেম দিম আছাম 1 2 3 তাৰপিছত ডেট অফ বাৰ্থটোত এই বক্সটো টাচ কৰি দিম টাচ কৰি দিয়াৰ লগে লগে কেলেণ্ডাৰখন ওলাব কেলেণ্ডাৰখনত 2022 টাচ কৰি দিম টাচ কৰি দিয়াৰ লগে গোটেই ইয়াৰকেইটা ওলাব তললৈ এনেকৈ ডাউন শ্লাইড কৰিলে আমি ইয়াতে দেখা পাম 91ত জন্ম আছিলে নৱেম্বৰ আছিলে নৱেম্বৰ মাহত 22 তাৰিখে আছিলে লগত 22 তাৰিখে জন্ম হৈছিলে মেল আছিলে তেখেত হয় ইয়াতে এই বক্সকেইটা আছে চাব এই বক্সকেইটা টিক মাৰ্ক দি ল'ব স্পষ্টটো ন' কৰি দিব দৰকাৰ নাই ইয়াতে স্পষ্ট কাৰণ ইয়াতে আমাৰ বয়সৰ সীমা নাই কনফাৰ্ম কৰি দিব তলতে আহি কনফাৰ্ম কৰি দিয়াৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাব এইটোতে স্পনচৰ আই ডি বিচাৰিব মানে কাৰ তলত আপুনি জইন কৰাব ঠিক মই ইয়াতে কপি কৰি ৰাখিছিলোঁ চাৰ্চ কৰি দিম চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে ওলাই আছে দেখিছে গোবিন্দ দাস হয় মই এখেতৰ তলত জইন কৰাম ইয়াতে নামটো নিজে নিজে ওলাই গৈছে স্পনচাৰ নেমটো চেণ্টাৰটো চাৰ্চ কৰিব ইয়াতে চিলেক্ট কৰিব ওচৰৰ আশপাছ চেণ্টাৰটো কোন আছে কোনটো চেণ্টাৰ আছে তললৈ চাব একদম এনত আহিব নলবাৰী ইউনিভাৰ্চেল চেণ্টাৰ দেখিছেনে টাচ কৰি দিয়াৰ লগে লগে এনেকৈ ইয়াতে নিজে নিজে এড হৈ গ'ল তাৰপিছত কনফাৰ্মটো টাচ কৰি দিব টাচ কৰি দিয়াৰ লগে লগে ইয়াতে এনেকৈ দেখাব আপোনাৰ এইটো ঠিক আছেনে হ'বনে কিবা ভুল আছে নেকি ভুল আছে যদি বেক হৈ আপুনি আকৌ গৈ শুধৰাব পাৰিব যদি নাই ডান কৰি দিয়ক ডান কৰি দিয়াৰ লগে লগে এনেকৈ এইটো ইণ্টাৰফেচ খোল খাই যাব এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ম মই এইটোকে মই ধুনীয়াকৈ কপি কৰি ল'ম কপি কৰি লৈ মই এখেতক চেণ্ড কৰি দিম ঠিক আছে হয় তো আমি এনেধৰণে নিউ মেম্বাৰ জইনিং কৰাব পাৰিম এতিয়া আমি চাম জইনিং কৰা গৰাকী ইয়াত নাম আহিছেনে হয় তৰুণ হাজং ইয়াতে নাম ওলাইছে তেনেধৰণে আপোনালোকে নিউ মেম্বাৰ জইনিং কৰাই যাওক আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ টিমটো ডাঙৰ কৰি আপোনালোকে সৰহকৈ আপোনালোকে ইয়াৰ পৰা ইনকামটো আহৰণ কৰিব পাৰিব হয় তো ধন্যবাদ যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকন বটনটো দবাই দিব যেতিয়া মই ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে সকলোতকৈ আগত ভিডিঅ'টো চাবলৈ সক্ষম হ'ব আৰু এটমিৰ লগত জড়িত হৈ কাম কৰি যাওক Series the spirit, create the vision, follow the faith, serve in humility. Thank you.